আজি আমি এই ঠাইডোখৰে পিকনিক খাবলৈ বাছি লৈছোঁ আৰু এইখন হৈছে আমাৰ দেউতাৰ বাৰী। ইয়াত শাকৰ খেতি কৰে আৰু আজি ইয়াতে পিকনিক আৰম্ভ কৰিম আৰু এতিয়া আমি বেগ চেগ লৈ ওলাইছোঁ দোকানলৈ মাছ মাংস আনিবলৈ। এবাৰ যিহেতু স্কুলৰ সোণালী জয়ন্তীত লাগি থাকোঁতে পিকনিক খোৱাটো থাকি গ'ল, সেইকাৰণে আজি লেঠাটো মাৰি পেলাম বুলি ভাবিছোঁ। এতিয়া আনোগৈ মাছ মাংস। আৰু এয়া দোকান পালোহি। প্ৰথমে আলু পিঁয়াজ কিবা কিবি লৈ লওঁ, তাৰ পৰা ইফালে মাংস কুটি আছে ভাইটিয়ে, ইফালৰ পৰা ব্ৰইলাৰ লৈছোঁ 2 কেজি, তাৰ পৰা ইফালে হৈছে মাছ লৈ লৈছোঁ 1.5 কেজি, তাৰ পৰা খাম আৰু আমি। দোকানৰ পৰা বজাৰ সমাৰ কৰি কেনে বস্তুখিনি পিকনিক স্পটত জমা থৈ আহিলোঁ আৰু এতিয়া ঘৰলৈ আহি দিলোঁ। ঘৰত চাহ অলপ বনাই লৈ যাওঁ বুলি এতিয়া চাহ বনাই আছোঁ। চাহখিনি লৈ কেনে যাম তাত, চাহ তাহ খাই কেনে আমি বনোৱা মেলা কামখিনি আৰম্ভ কৰিম আৰু ইফালে আমাৰ বাইদেউগৰাকীয়ে মাছ ফ্ৰাই কৰিবলৈ আৰম্ভ কৰিছে আৰু ইফালে বাচ্ছা পাৰ্টি খেল লগাই আছে আৰু কিবা কিবি। তাৰ পৰা ইফালে মাছ দুটা চাফা কৰি আছে আৰু মই ইফালে জুই জ্বলাই লৈছোঁ। এতিয়া ইয়াত হ'ব ব্ৰইলাৰ মাংসৰ ৰেচিপি আৰু মই আৰম্ভ কৰিছোঁ। এয়া গৰম হৈ গ'ল। এইফালে ব্ৰইলাৰখিনি পাতি থৈছোঁ, বৰ্তমানলৈকে সিজা নাই, অলপ বাকী আছে। আৰু এইফালে মাছ ফ্ৰাই হৈ গ'ল। এতিয়া ইয়াত দাইল পতা হ'ব। ৰান্ধনি বুলি বিশেষ কথা নাই বাৰু, আমি যোনে যেনেকৈ পাৰোঁ লাগি আছোঁ। এইফালে এতিয়া দাইল সাজু কৰিছে, দাইল পতা হ'ব ইয়াত মাছৰ কেৰাহীটো আঁতৰাই কেনে। পিকনিকটো আমি দেউতাৰ বাৰীত খাইছোঁ, সেইকাৰণে ঘৰলৈ অহা যোৱা কৰি থ'বলগীয়া হৈছে বস্তু নিবলৈ। আৰু ময়ো এতিয়া আহি দিলোঁ দাইল পাতিবলৈ, কেৰাহীত আনিবলৈ। আকৌ লাগোঁ আৰু শহুৰ দেউতাৰ বাৰীঘৰ হয় আৰু আমি আজি ইয়াতে পিকনিক খাব লৈছোঁ। যিহেতু এবাৰ জানুৱাৰীত পিকনিক খোৱাটো অলপ পলমেই হ'ল, একেবাৰে নোখোৱাতকৈ আৰু খাদ্যটো ভাল বুলি আজিৰ দিনটো থিৰাং কৰিলোঁ। আৰু আজি সেই খানা পিনা আয়োজন চলি আছে আৰু অলপ সময়ৰ পিছতে হ'বগৈ আৰু ভাত, মাছ, মাংস, দালি চব ৰেডি হৈ গ'ল। আৰু এইফালে বাইদেউগৰাকীয়ে আমাৰ পাপৰ পুৰি আছে। পাপৰখিনি হ'ল বুলিলে আৰু খানা পিনা কাৰ্যসূচীটো আৰম্ভ হৈ যাব, কাৰণ বাচ্ছা পাৰ্টিটো ভোক লাগি আছে বোলে, সিহঁতে উৎপাত কৰি আছে ভাত খাওঁ বুলি, আৰু হ'লে বোলে সিহঁতক নিদিয়া হ'ব। ইফালে ভাতখিনি অলপ ঠাণ্ডা হ'বলৈ দিয়া হৈছিলে, ঠাণ্ডা হোৱা নাই আৰু অলপ বাকী আছে। আৰু ইফালে চব্জিটো পূৰা ৰেডি হৈ আছে, চব্জিটো অলপ ঠাণ্ডাও হ'ল। চব্জিটো প্ৰথমতে বনাই লোৱা হৈছিলে আৰু এতিয়া খাব আৰু এতিয়া আমাৰ ডাঙৰ পাৰ্টিটোৰ খানা পিনা। আমাৰ খানা পিনা হৈ গ'ল। এতিয়া চবতছে ইণ্টাৰেষ্টিং পাৰ্টটো চলিব। এতিয়া চলিব বিহু। আৰু বিহুটো নহ'লে আমাৰ পাৰ্টি খোৱা আধাৰুৱা হ'ব, সেইকাৰণে আমি এতিয়া নাচিম বিহু।